Hello everyone, welcome to Gyan Dorpon. আমি সকলোৱে DLED এন্ট্ৰেন্স টেষ্টৰ গোটেই সিলেবাসটো অলৰেডি পালো আৰু আমি গম পাইছো যে মেথছৰ পৰা 15 নম্বৰ আহিব আৰু সায়েন্সৰ পৰাও 15 নম্বৰ আহিব। আমি এইটো চেনেলত মেথছ আৰু সায়েন্সৰ কনসেপ্ট ওয়াইজ প্ৰতিটো টপিক ডিসকাস কৰিম আৰু সম্ভাৱ্য যিখিনি প্ৰশ্ন আহিব পাৰে সেইখিনি আলোচনা কৰিম আৰু প্ৰিভিয়াস ইয়াৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে সেইখিনি আলোচনা কৰিম। গতিকে আমি আৰম্ভ কৰো। আমি যদি মেথছৰ সিলেবাসখন চাও ইয়াত প্ৰথমতে আছে নাম্বাৰছৰ বিষয় আছে তাত যত নেকি ন্যাচাৰাল নাম্বাৰ হোল নাম্বাৰ ইভেন নাম্বাৰ মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক কম্পোজিট প্লেস ভ্যালু এইবিলাককে ধৰি ধৰা ফ্ৰেকশন ভগ্নাংশ ফেক্টৰ মাল্টিপলছ উৎপাদক গুণিতক এইবিলাকৰ বিষয়ে আমি ভালদৰে জানিব লাগিব আৰু আমি অলৰেডি এইবোৰ স্কুলত পঢ়ি আহিছিলো কিন্তু তথাপিও আমাৰ এতিয়াও কিছু কনফিউজন আছে এই ধৰি ললো স্বাভাৱিক সংখ্যা বুলি কলো সবতকে সৰু স্বাভাৱিক সংখ্যাটো 0 নে 1 নে মৌলিক সংখ্যা মানে কি আছিল ফেক্টৰ মানে কি আছিল উৎপাদক কি আছিল গুণিতক কি আছিল লসাগু কি আছিল গসাউ কি আছিল সেইবিলাক যদি আমি ভালকে কনসেপ্ট বিলাক ক্লিয়াৰ কৰি লওঁ তেতিয়া আমাৰ কেৱল ডিএলএডতে সহায় হ'ব তেনেকুৱা নহয় আমি যদি বিএডৰ এক্সাম দিও এডিআৰই এপিএসসি আসাম পুলিশ যিকোনো পৰীক্ষাতে এই নাম্বাৰ সিস্টেম আৰু এই বেসিকখিনি বহুত গুৰুত্বপূৰ্ণ গতিকে ডিএলএড এক্সামৰ কাৰণে অকল যে পঢ়িছো তেনেকুৱা নহয় আমি কনসেপ্টখিনি পুৰা ক্লিয়াৰ কৰি লম আৰু এইখিনি যথেষ্ট সহায় কৰিব আমি প্ৰথম আজি নাম্বাৰ সিস্টেমৰ বিষয়ে আমি আজি আলোচনা কৰিম এই ভিডিওটোত তাৰ পিছত আমি ইয়াত যিখিনি সায়েন্স আছে বা ৰিজনিংৰ যিখিনি প্ৰশ্ন সায়েন্স এণ্ড এনভায়ৰনমেন্ট হে সকলোখিনি ইম্পৰ্টেন্ট খিনি লৈ আহিম এটা প্ৰথম আমি নাম্বাৰ সিস্টেম হোৱাট ইজ নাম্বাৰ সিস্টেম মানে নাম্বাৰ সিস্টেম বুলি ক'লে আমাৰ মনলৈ আহিয়ে গৈছে যে সংখ্যাবিলাকক বিষয়ে আলোচনা কৰা ধৰা 0 1 2 3 4 5 এনেকেটো গৈ আছে সংখ্যাবিলাকটো কেতিয়াও শেষ নহয় আমি জানো হয় নহয় এই সংখ্যাবিলাকৰ কিছুমান প্ৰপাৰ্টি লৈ যেহেতু প্ৰপাৰ্টিজ কিছুমান সংখ্যাৰ এই প্ৰপাৰ্টিজ বিলাকক লৈ সিহঁতৰ কিছুমান ভাগত ভাগ কৰিছে যেনে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা সিহঁতৰ উৎপাদকক লৈ ভাগ কৰিছে গতিকে এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো আৰু আমি একদম বেসিক্সৰ পৰা শিকিম প্ৰথম একদম আৰম্ভণিৰ পৰা শিকিম প্ৰথমতে আমি পাও নাম্বাৰ সিস্টেমত কি পাও ন্যাচাৰাল নাম্বাৰ যাক অসমীয়াত কয় স্বাভাৱিক সংখ্যা হয়নে স্বাভাৱিক সংখ্যা বুলি কয় আৰু স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হয় স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি গম পাও ন্যাচাৰাল নাম্বাৰ কি হয় ন্যাচাৰাল নাম্বাৰ বিলাক হৈছে কাউন্টিং নাম্বাৰ মানে আমি কাউন্ট কৰো কাউন্ট আমি কোৰ পৰা কৰো সদায় একৰ পৰা কৰো 1 2 3 4 5 6 হয়নে তে স্বাভাৱিক সংখ্যা সদায় কোৰ পৰা স্টাৰ্ট হ'ব একৰ পৰা 1 2 3 এনেকৈ গৈ থাকিব আৰু স্বাভাৱিক সংখ্যা কেতিয়াও শেষ নহয় হয়নে তাৰ পিছত আহি গ'ল হোল নাম্বাৰ যাক পূৰ্ণ সংখ্যা বুলি কয় অসমীয়াত কয় পূৰ্ণ সংখ্যা তেনেকে ইন্টিজাৰ যাক কয় ইন্টিজাৰ বিলাকক যাক কয় অখণ্ড সংখ্যা আমি প্ৰত্যেকটো সংখ্যাৰ বিষয়ে ভালদৰে আমি পঢ়িম প্ৰত্যেকটো সংখ্যাৰ বিষয়ে ইন্টিজাৰ মানে কি ৰেশনেল নাম্বাৰ কি ইৰেশনেল কি সেইখিনি ৰেশনেল ইৰেশনেল অৱশ্যে এইটো সিলেবাসত দিয়া নাই তথাপি আমি লাষ্টৰ ফালে অলপ চাম কিন্তু যুগ্ম অযুগ্ম ফেক্টৰ মাল্টিপলছ সেইবিলাক আমি ভালকে বুজি লম এটা স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা এটো মনত ৰাখিব লাগিব তো আমি স্টাৰ্ট কৰিছো ন্যাচাৰাল নাম্বাৰ কোৰ পৰা স্টাৰ্ট হ'ব দে বিগিনছ ফ্ৰম 1 ন্যাচাৰাল নাম্বাৰ সদায় 1 ৰ পৰা স্টাৰ্ট হ'ব কিন্তু শূন্যটো স্বাভাৱিক সংখ্যা নহয় যদি হে ন্যাচাৰাল নাম্বাৰখিনি যদি আমি শূন্যটো এড কৰি দিও তেতিয়া কি কি হৈ যাব পূৰ্ণ সংখ্যা হৈ যাব আৰু তাক ইংৰাজীত কয় হোল নাম্বাৰ মানে আমি যোনটো নাম্বাৰ লাইন হেডাল যদি আমি ভালকে জানো তেতিয়া আমাৰ একো অসুবিধাই নাই 1 2 3 4 এই নাম্বাৰ লাইন এনেকৈ ইফালে গৈ থাকে আৰু ইফালে থাকে -1 -2 -3 এনেকৈ ইফালে গৈ থাকে এইডাল যদি আমি ভালকে ক্লিয়াৰ যাৰ আছে তাৰ একো অসুবিধা নাই আৰু ইফালে যিমানে গৈ থাকিব সি ডাঙৰ হৈ গৈ থাকিব আৰু ইফালে যিমান গৈ থাকিব ই সৰু হৈ গৈ থাকিব ধৰা ইফালে গৈ মই -100 পালোগে এতিয়া আমাক যদি খুধে 0 ডাঙৰ নে -100 ডাঙৰ এতিয়া আমি জানিম 0 ডাঙৰ বা -1 ডাঙৰ নে -100 ডাঙৰ কি হ'ব -1 ডাঙৰ আৰু এইবিলাকৰ বিষয়ে আমি পঢ়িম এইবিলাকক ক'ব অখণ্ড সংখ্যা বুলি ক'ব যিখিনি পিছলে আছে ঠিক আছে আমি এতিয়া প্ৰথমতে গম পালো ন্যাচাৰাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা কোৰ পৰা আৰম্ভ হয় 1 ৰ পৰা তাৰ পাছত আমি গম পালো হোল নাম্বাৰ পূৰ্ণ সংখ্যা বুলি কয় সেই ন্যাচাৰাল নাম্বাৰখিনি লগত যদি শূন্যটো এড কৰি দিয়ে তেতিয়াহলে হেতুৱে হৈ যাব পূৰ্ণ সংখ্যাৰ এটা থুপ আৰু পূৰ্ণ সংখ্যা কোৰ পৰা স্টাৰ্ট হ'ব 0 ৰ পৰা 0 যেটো 0 এ বুজায় এম্পটি হয়নে একো নথকাটো আমি বুজাও ন 0 দি হেতু হৈ যাব পূৰ্ণ সংখ্যা
তাৰপিছত আহি গ'ল ইন্টিজাৰ এই ইন্টিজাৰ ধাৰণাটো কেতিয়া আহিলে ইন্টিজাৰ মানে তাত আকৌ পজিটিভ ইন্টিজাৰ আছে নিগেটিভ ইন্টিজাৰ আছে এই যোনটো নাম্বাৰ লাইন মই এইমাত্ৰ ক'লো ইয়াত আছে 0 1 2 3 4 এনেকৈ এইফালে গৈ থাকিব আৰু এইফালে থাকিব -1 -2 -3 -4 এনেকৈ গৈ থাকিব এই মাইনাছৰ ধাৰণাটো কেতিয়া আহিলে বাৰু যেতিয়া আমি ঠাণ্ডাৰ দিনত যে আমি কওঁ এই মাইনাছ বোলে 3 ডিগ্ৰীত গুচি গৈছে হয়নে আৰু এই যোনবিলাক সংখ্যা প্লাছ আৰু মাইনাছ আৰু 0 এই গোটেইখিনি যিখিনি আমি সংখ্যা পাম নহয় এইখিনিকে ইন্টিজাৰ বুলি কয় আৰু অসমীয়াত ইয়াক কয় অখণ্ড সংখ্যা কি বুলি ক'ব অখণ্ড সংখ্যা বুলি কয় অখণ্ড সংখ্যা আৰু যিবিলাক 1 ৰ পৰা এইফালে থকাবিলাক এইবিলাকক ক'ব পজিটিভ ইন্টিজাৰ মানে ধনাত্মক অখণ্ড পজিটিভ ইন্টিজাৰ বুলি ক'ব আৰু এই মাইনাছৰ পৰা এইফালে থকাবিলাকক ক'ব নিগেটিভ ইন্টিজাৰ এইখিনি ক'ব নিগেটিভ ইন্টিজাৰ আৰু 0 টো পজিটিভো নহয় নিগেটিভো নহয় কিন্তু সেইটো মনত ৰাখিব লাগিব গতিকে ইন্টিজাৰ বিলাকত কি কি থাকিব ইন্টিজাৰ ইনক্লুড পজিটিভ নাম্বাৰ নিগেটিভ নাম্বাৰ আৰু 0 পজিটিভ নাম্বাৰখিনি নিগেটিভ নাম্বাৰখিনি আৰু 0ক লগাই যিখিনি নাম্বাৰ আমি পাইছো সেই গোটেইখিনিকে ক'ব অখণ্ড সংখ্যা ইয়াত এতিয়া কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এডিআৰইটো আহিছে এই নাম্বাৰ লাইনটো জানিব লাগিব ভাল কথা ভালকে এতিয়া ক'ব যে -4 আৰু বোলে 4 -4 আৰু 4 ৰ মাজত বহুত কিটা প্ৰশ্ন এই নাম্বাৰ লাইনৰ পৰা আহিব পাৰে এনেকেও প্ৰশ্ন সুধিব পাৰে -4 আৰু 4 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক মানে নেচাৰেল নাম্বাৰ তেতিয়া আমি আকৌ এই গোটেইখিনি নাচাও কাৰণ -3 -2 -1 0 এইবিলাক স্বাভাৱিক সংখ্যা নহয় কাৰণ স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা ন তেতিয়া কেইটা থাকিব স্বাভাৱিক সংখ্যা -4 ৰ পৰা 4 ৰ ভিতৰত থাকিব 1 2 3টা তেনেকৈ প্ৰশ্ন আহিব পাৰে হয়তো এনেকৈ সুধিব পাৰে -4 আৰু 4 ৰ মাজত টোটেল কিমানটা অখণ্ড সংখ্যা আছে মানে ইন্টিজাৰ আছে তেতিয়াও আমি গম পাব লাগিব অখণ্ড সংখ্যা কোনবিলাক মাইনাছ বিলাকো লম আমি প্লাছ বিলাকো লম আৰু 0 টোকো লম গতিকে অখণ্ড সংখ্যা কি কি হ'ব -3 -2 -1 0 1 2 3 এই প্ৰশ্নবোৰ কিন্তু আহিছে এবাৰ এডিআইত আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা দুটা নাম্বাৰ দি দিলে ইন্টিজাৰৰ মাজত থকা কিমানটা বোলে সংখ্যা আছে কিমানটা অখণ্ড সংখ্যা আছে বোলে কিমানটা পূৰ্ণ সংখ্যা আছে তেনেকৈ সুধিলে আমি 0 টোক লম 1 টোক লম 2 টোক লম 3 টোক লম আমিতো অলৰেডি পঢ়ি আহিলো ন পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হৈ এইফালে যায় স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হৈ সেইফালে যায় আৰু অখণ্ড সংখ্যাবিলাক প্লাছ মাইনাছ আৰু 0 এই গোটেইকেইটাকে ল'ব গতিকে এইটো হ'লে ক্লিয়াৰ হৈছে এই তিনিটা কথা কিন্তু ভালকে মনত ৰাখিব লাগিব প্ৰথম কথা স্বাভাৱিক সংখ্যা তাৰপিছত আহি গ'ল পূৰ্ণ সংখ্যা তাৰপিছত অখণ্ড সংখ্যা এই তিনিটা কথা তাৰ পাছত আহি গ'ল এইটো অখণ্ড সংখ্যা ইয়াত 0 এইফালৰ পৰা 1 2 3 4 এইফালে বাঢ়ি বাঢ়ি গৈ থাকিব এইফালে -1 2 3 4 হল এইখিনি অলৰেডি মই ক'লোৱে তাৰ পাছত আহি গ'ল ইভেন নাম্বাৰ আৰু অসমীয়াত যাক কয় যুগ্ম সংখ্যা মানে জোৰ পাতি থকা যুগ্ম সংখ্যা মানে জোৰ পাতি আছে বুলি ধৰিলে হ'ল আৰু যুগ্ম সংখ্যা মানে 2ৰে যাক হৰণ কৰিব পাৰি 2ৰে হৰণ কৰা সংখ্যাবিলাকে যুগ্ম 2ৰে যাক হৰণ কৰিব পাৰি সেইবিলাকে হৈ গ'ল যুগ্ম আৰু এনেকুৱা কথা এইখিনি আমি অলৰেডি আগতে স্কুলত পঢ়ি আহিছো যদিও জাষ্ট ৰিভাইজ আৰু বেসিক কৰ পৰা আৰম্ভ কৰিব লাগিব বেসিকখিনি একদম ক্লিয়াৰ হলেহে আমি ভালকে কিন্তু প্ৰশ্নবোৰ কৰিব পাৰিম গতিকে যুগ্ম সংখ্যা কি হ'ব 2ৰে যাক হৰণ যায় 2ৰে যাক হৰণ যায় ধৰি ললে 14 যুগ্ম সংখ্যা হয়নে হয় কাৰণ 2ৰে হৰণ যায় বোলে 21 যুগ্ম সংখ্যা হ'বনে নহয় কাৰণ 2ৰে হৰণ নাযায় আৰু অযুগ্ম মানে যাক 2ৰে হৰণ কৰিব নোৱাৰি এটা বাকি ৰৈ যায় গতিকে অযুগ্মবিলাক 2ৰে হৰণ কৰিব নোৱাৰি যেনে 21 25 27 এইবিলাক কি হ'ব অযুগ্ম সংখ্যা ক্লিয়াৰ যুগ্ম মানে 2ৰে হৰণ যায় অযুগ্ম মানে 2ৰে হৰণ নাযায় তাৰ পাছত আহি গ'ল কম্পোজিট নাম্বাৰ যিবোৰ এতিয়া ইয়াত আকৌ এটা কথা আছে আমি মৌলিক সংখ্যা যৌগিক সংখ্যা এইকেইটালৈ যোৱাৰ আগত আমি উৎপাদক আৰু গুণিতক কি সেইটো আমি ভালকে গম পাই ল'ব লাগিব যিকোনো সংখ্যাৰ উৎপাদক আৰু গুণিতকনো কি হয় সেইটো প্ৰথম চাই লওঁ তেতিয়া আমাৰ আৰু ভালকে ক্লিয়াৰ হ'ব আমি মৌলিক সংখ্যা কি যৌগিক কি তেতিয়া আমি ভালকে গম পাম ধৰি ললো 12 এটা সংখ্যা ইয়াৰ উৎপাদক ভালকে চাব লাগিব দেই ইয়াত উৎপাদক আৰু গুণিতক এই বস্তুকেইটা যদি ক্লিয়াৰ থাকে তেতিয়াহে আমি এলচিএম যেটো কওঁ লসাগু বুলি কওঁ যে লসাগু আৰু গসাউ এইবিলাক আমাৰ
উলিয়াওতে বা এইবিলাকৰ কনসেপ্ট বুজোতে গন্ডগোল নহয় আমি এইবোৰ জানি লব লাগিব উৎপাদক কি গুণিতক কি গসাউটো ইংৰাজীত কয় হাইয়েষ্ট কমন ফেক্টৰ এবাৰ আমি পঢ়িম অলপ পিছলৈ পঢ়িম এতিয়া আমি চাম উৎপাদক ইংৰাজীত যাক কয় ফেক্টৰ কি বুলি কয় ফেক্টৰ বুলি কয় উৎপাদক কি সংখ্যা এটা ললো তাক আৰু তাক কি সংখ্যা দি আমি ডিভাইড কৰিব পাৰো মানে এটা সংখ্যা ললো সেই সংখ্যাটো কি সংখ্যাৰে হৰণ যায় সেইটোৱে হৈ গল এই সংখ্যাটোৰ উৎপাদক মানে আমি এটা 12 টো লৈছো ন 12 লৈছো 12 কি সংখ্যা দি হৰণ কৰিব পাৰি 12 কিহেদি হৰণ যায় আমি জানো 12 কিহে হৰণ কৰিব পাৰি 1 এ পাৰি 2 এ পাৰি 3 এ পাৰি 4 এ পাৰি 6 এ পাৰি আৰু 12 এইকেইটা দি পাৰি হয়নে 12 কিহে হৰণ কৰিব পাৰি একে হৰণ কৰিব পাৰি 2 এ পাৰি 3 এ পাৰি 4 এ পাৰি 6 এ পাৰি আৰু 12 এ পাৰি গতিকে 12ৰ উৎপাদক কি হ'ব এইকেইটা ভালকে মনত ৰাখি ললে হ'ল উৎপাদক মানে সেই সংখ্যাটো কিহেৰে হৰণ কৰিব পাৰি আৰু উৎপাদক আমি সদায় হিসাব কৰি উলিয়াব পাৰো যে 12ৰ উৎপাদক কেইটা আছে বোলে 1 2 3 4 5 6টা 12ৰ উৎপাদক বোলে 6টা আৰু উৎপাদকবোৰ কেতিয়াও সংখ্যাটোতকে ডাঙৰ হ'ব নোৱাৰে কাৰণ কোনো ডাঙৰ সংখ্যাই সৰু সংখ্যাটোকটো হৰণ নাযায় গতিকে কিন্তু 12 হ'ব পাৰে সেই সংখ্যাটো হ'ব পাৰে গতিকে আমি গম পালো 12ৰ উৎপাদক এইকেইটা ক্লিয়াৰ একদম এইটা ইম্পৰ্টেন্ট বস্তু তাৰপিছত আমি কাৰণ জানিব লাগিব উৎপাদকখিনি ভালকে জানিলেহে আকৌ আমি গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি তাত তেতিয়া আমাৰ কনফিউজন নালাগে তাৰপিছত নেক্সট আহি গল মাল্টিপলছ উৎপাদক আৰু গুণিতক গুণিতক আমি যে আগতে নেওতা যেতিয়া আমি গাইছিলো 2 এগুণ 2 2 দুগুণ 4 2 3 গুণ 6 গুণ কৰিছিলো নাই গুণ মানে হৈছে পূৰণ তেতিয়াহলে আমি গম পাব লাগিব গুণিতক বুলি কৈছে মানে সেই সংখ্যাটো পূৰণ কৰাৰ কথা কৈছে আমি যদি উদাহৰণ হিচাপে যদি আমি 3 টো লওঁ 3 ক যদি 3 এগুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 ই গৈ থাকিব ন গৈয়ে থাকিব কেতিয়াওটো শেষ নহয় গতিকে আমি গম পাইছো গুণিতক মানে গুণ কৰাৰ কথা কৈছে পূৰণ কৰাৰ কথা কৈছে মাল্টিপ্লাই কৰাৰ কথা কৈছে কাৰণ মাল্টিপল ইংৰাজীত মাল্টিপলছ বুলি কয় ন পূৰণ কৰিছো 3 6 9 12 গৈ আছে আৰু গুণিতক বিলাক আমি কেতিয়াও হিসাব কৰি উলিয়াব নোৱাৰো 3 গুণিতক মানে 3 গুণ কৰি গলে হ'ল 3 পূৰণ কৰি গলে হ'ল যিকোনো স্বাভাৱিক সংখ্যাৰ লগত 3 এগুণ 3 3 দুগুণ 6 তেনেকে স্বাভাৱিক সংখ্যাৰ লগত যদি আমি গৈ থাকো বলে 3 লগত 100 পূৰণ কৰো 300 300টো 3ৰ এটা গুণিতক হ'ব গতিকে আমি গুণিতক মানে গম পাই গলো আৰু গুণিতক বিলাক সদায় সংখ্যাটোতকে ডাঙৰ হ'ব আৰু সংখ্যাটোৰ সৈতে সমান হ'ব পাৰে কিন্তু সংখ্যাটোতকে সৰু হ'ব নোৱাৰে ঠিক আছে গুণিতক বিলাক সদায় সংখ্যাটোৰ সৈতে সমান আৰু সংখ্যাটোতকে ডাঙৰ হয় আৰু ইয়াক হিসাব কৰি আমি উলিয়াব নোৱাৰো উৎপাদক আৰু গুণিতকৰ মাজত হেতু কথা কি কলো মই উৎপাদক মানে হৈছে সংখ্যাটো কিহে হৰণ যায় আৰু গুণিতক মানে হৈছে সংখ্যাটো যিকোনো স্বাভাৱিক সংখ্যাৰ লগত আমি পূৰণ কৰিলে যিটো পাও মানে গুণ কৰিলে পূৰণ কৰিলে যিটো পাও হেতু হৈ গল গুণিতক ক্লিয়াৰ এতিয়া আমি আহিম প্ৰাইম নাম্বাৰ হেগিটা যদি আমাৰ ক্লিয়াৰ হৈছে উৎপাদক যদি আমাৰ ক্লিয়াৰ হৈছে তেতিয়া আমি প্ৰাইম নাম্বাৰটো ভালকে বুজি পাম প্ৰাইম নাম্বাৰ মানে কি যাক অসমীয়াত কয় মৌলিক সংখ্যা বুলি কয় মৌলিক সংখ্যা কাক কয় যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা সেইবিলাকে হৈ গৈছে মৌলিক সংখ্যা এইমাত্ৰ মই কলোৱে যে উৎপাদক মানে কি আছিল এই সংখ্যাটো কিহে হৰণ যায় ইয়াত এটা উদাহৰণ লৈছো 7 7ক কিহে হৰণ যায় সেই 7ক 1 আৰু 7 এইকেইটাই হৰণ যায় আৰু বেলেগ কিবা সংখ্যা আছে নি হৰণ যোৱা 7ক আৰুটো নাই ধৰি ললো বোলে 5 5ক কিহে হৰণ যায় 1 আৰু 5 তাৰ বাহিৰে বেলেগ কিবা সংখ্যা আছে নেকি নাই মানে মৌলিক সংখ্যা মানে হৈছে তাৰ উৎপাদক দুটা হ'ব লাগিব এটা হ'ব 1 আৰু এটা হ'ব এই সংখ্যাটো নিজেই হেতুৱে হৈ গল মৌলিক সংখ্যা ঠিক আছে মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকিব দুটা থাকিব এটা 1 হ'ব আৰু এটা সেই সংখ্যাটো নিজেই হ'ব হেতুকে কি বুলি ক'ব মৌলিক সংখ্যা বুলি কয় তেন্তে সবতকে সৰু মৌলিক সংখ্যাটো কি ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে এটো সৰু কথা আমি আগতে পাইছো সবতকে সৰু মৌলিক সংখ্যাটো 1 নে 2 কনফিউজ কিছুমান এতিয়াও কনফিউজ হয় মই কৈ আছো 1 টো সবতকে সৰু মৌলিক সংখ্যা নহয় সবতকে সৰু মৌলিক সংখ্যাটো হৈছে 2 মই মাত্ৰ কি কৈছিলো মৌলিক সংখ্যাৰ হ'বলৈ হলে উৎপাদক দুটা থাকিব লাগিব এটা 1 আৰু এটা সংখ্যাটো নিজে আৰু
সেই যোনকেইটা উৎপাদক সেইকেইটা ডিষ্টিংক্ট হ'ব লাগিব, মানে বেলেগ। একৰ উৎপাদক কি জানো আমি, একক কিহে কিহে হৰণ কৰিব পাৰি, একে হৰণ কৰিব পাৰি, কিন্তু কোনোবাইতো ক'ব এককটো এই সংখ্যাটো নিজেও হৰণ যায়, মানে এককে আমি দুবাৰ পালো, এইটোতো ডিষ্টিংক্ট নহয় ন, দুটা নাপালো নহয়, আমি একেটাই পালো, সেইকাৰণে একটো হ'ব নোৱাৰে। এতিয়া দুইৰ উৎপাদক কি, দুই কিহে কিহে হৰণ কৰিব পাৰি, একে হৰণ কৰিব পাৰি আৰু দুইৰে হৰণ কৰিব পাৰি, তাৰ বাহিৰেতো বেলেগে নোৱাৰি দুই হৰণ কৰিব ন। গতিকে দুইৰ উৎপাদক কি পাইছো আমি, 1 আৰু 2, সেইকাৰণে দুইটো এটা মৌলিক সংখ্যা আৰু সকলোতকৈ সৰু মৌলিক সংখ্যা 2, সেইটো মনত ৰাখিব লাগিব। আৰু দুইটো যুগ্ম সংখ্যাও আৰু মৌলিক সংখ্যাও, দুইৰ বাহিৰে কিন্তু এনেকুৱা একোৱে যুগ্ম সংখ্যা নাই যোনটো মৌলিক সংখ্যা। কেতিয়াবা সোধে যে যুগ্ম অথচ মৌলিক, যুগ্মও হয় মৌলিকো হয়, সেই সংখ্যাটো কি, তেন্তে উত্তৰটো হ'ব 2। গতিকে মৌলিক সংখ্যা আমি গম পাইছো, যি সংখ্যাৰ দুটা বেলেগ উৎপাদক থাকে, এটা 1 আৰু এটা সংখ্যাটো নিজে। যদি আমি আৰু এটা উদাহৰণ লওঁ, 3 উৎপাদক 1 আৰু 3, এই দুইটা বেলেগ বেলেগ হয়নে, বেলেগ বেলেগ উৎপাদক। যদি 11 বোলে, 11 উৎপাদক কি কি, 1 আৰু 11, এইবিলাক হৈ যাব মৌলিক সংখ্যা। তাৰপিছত আহিব এইটো, 1টো মৌলিক সংখ্যা নহয় আৰু ই যৌগিক সংখ্যাও নহয়। যৌগিক মানে কি হয়, যৌগিক মানে কি, যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, সেইবিলাকক কম্পজিট নাম্বাৰ বুলি কয় আৰু যৌগিক সংখ্যা বুলি কয়, সেইটো কিন্তু মনত ৰাখিব লাগিব। আৰু 1টো মৌলিকো নহয় যৌগিকো নহয়, যৌগিক সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব, দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব, তেতিয়াহ'লে সকলোতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব, সকলোতকৈ সৰু যৌগিক সংখ্যাটো যিহেতু 1টো নহয়েই, 2টো নহয়েই, 2টো মৌলিক, 3টো নহয়েই, 4, আমি যদি 4 লওঁ, 4 আমি উৎপাদক চাম, 4ৰ উৎপাদক আমি কি কি পাম, 1, 2 আৰু 4, কাৰণ 4টো 1এ হৰণ যায়, 2এ হৰণ যায় আৰু 4এ হৰণ যায়, গতিকে আমি কেইটা পালো, উৎপাদক কেইটা পালো, 3টা। গতিকে যৌগিক হ'বলৈ হ'লে যিহেতু দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব, সেইবিলাকে হৈ গ'ল যৌগিক, আৰু চবতকৈ সৰু যৌগিক সংখ্যাটো হ'ব তেন্তে কম্পজিট নাম্বাৰটো হ'ব 4। ক্লিয়াৰ হৈছে, এইকেইটা একদম ইম্পৰ্টেণ্ট বস্তু। গতিকে আমি এতিয়ালৈকে কি গম পাই আছো, উৎপাদক, গুণিতক, মৌলিক সংখ্যা, যৌগিক সংখ্যা, হয়নে। আৰু আমি এতিয়া যাম HCF, হায়েষ্ট কমন ফেক্টৰ, একদম ইম্পৰ্টেণ্ট কথা, হায়েষ্ট কমন ফেক্টৰ, যাক অসমীয়াত কয় গ সা উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। আৰু ইয়াত শব্দটোতে অৰ্থ লুকাই আছে, গৰিষ্ঠ মানে ডাঙৰ, সকলোতকৈ ডাঙৰ, সাধাৰণ মানে কমন আমি কেইটা বস্তুৰ মাজত পাম, এটাতকৈ ডেফিনেটলি বেছি হ'ব লাগিব, দুটা বা তিনিটা বস্তুৰ মাজৰ পৰাহে আমি কমন বাচিব পাৰিম ন। গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক, সকলোতকৈ ডাঙৰ কমন যোনটো উৎপাদক, সেইটোৱে হৈ গৈছে গ সা উ। আমি যদি এইটো উদাহৰণৰ পৰা চাওঁ, এইবিলাক উলিওৱা শ্বৰ্টকাটো আছে, কিছুমান সংখ্যা আমি যেতিয়া দি দিম যে বোলে 120 আৰু বোলে 60ৰ গ সা উ উলিয়াব লাগে, আমি শ্বৰ্ট নিয়মত আমি উলিয়াম, এইবোৰ শিকিম পিছলৈ, কিন্তু তাৰ আগত আমি কনচেপ্টটো ভালকে বুজি লওঁ। আচলতে HCF মানেনো কি, হায়েষ্ট কমন ফেক্টৰ মানেনো কি, আমি ফেক্টৰ মানে গম পালো, উৎপাদক মানে গম পালো, কি গম পাইছিলো, উৎপাদক মানে হৈছে এই সংখ্যাটো আৰু কি সংখ্যা দি হৰণ কৰিব পাৰি। আমি ধৰি ললো 12, ফেক্টৰ অফ 12 বোলে, 12 কিহে কিহে হৰণ যায়, 1 যায়, 2 যায়, 3ৰে, 4ৰে, 6 আৰু 12 হৰণ যোৱা সংখ্যা এইকেইটা, গতিকে এইকেইটা হৈ যাব 12ৰ কি, উৎপাদক। তাৰপিছত আমি আৰু এটা সংখ্যা ললো 18 বোলে, 18ৰ উৎপাদক কি কি, 1 হৰণ যায়, 2 যায়, 3 যায়, 6 যায়, 9 যায় আৰু 18, তাৰ বাহিৰেতো বেলেগ সংখ্যা নাই, 18 হৰণ কৰিব পৰা সংখ্যা এইকেইটাই, 1, 2, 3, 6, 9 আৰু 18। ঠিক আছে, এতিয়া আমি চাম ইহঁতৰ মাজত থকা কমন, দুইটাতে কি কি কমন আছে, ইয়াত চালো 1 বোলে কমন আছে দুইটাতে, 2ও বোলে কমন আছে, 3ও কমন আছে, তাৰপিছত আৰু কি কমন আছে, 6, কিন্তু আমাক কি কৈছে, হায়েষ্ট কমন ফেক্টৰ, গৰিষ্ঠ সাধাৰণ উৎপাদক। গতিকে ইহঁত দুটাৰ মাজত গৰিষ্ঠ কোনটো, সকলোতকৈ ডাঙৰ কোনটো, 6 নহয় জানো, 6। গতিকে 12 আৰু 18ৰ গ সা উ, যিটোক ক'ব HCF, ইংৰাজীত ক'ব HCF, গ সা উ, এইটো কি হৈ যাব তেন্তে 6 হৈ যাব। মানে আমি কি গম পালো, চবতকৈ ডাঙৰ সংখ্যা যিটো দি 12কো হৰণ কৰিব পাৰি আৰু যিটো দি 18কো হৰণ কৰিব পাৰি। এতিয়া আমি যদি চাওঁ 6এ 12কো হৰণ যায়,
6 18 হৰণ যায় এইটোৱে সকলোতকৈ ডাঙৰ তাতকে ডাঙৰ সংখ্যা নাই দুইটাকে হৰণ যোৱা তাতকে সৰু আছে 3 এ 12ক যায় 3 এ 18ক যায় কিন্তু আমাক কৈছে গৰিষ্ঠ উলিয়াবলৈ কৈছে ডাঙৰ উলিয়াবলৈ কৈছে গতিকে একদম ক্লিয়াৰ আমি যদি লসাগু আৰু গসাগুৰ কনসেপ্টটো যদি ভালকে জানো আমি তেতিয়া যিকোনো প্ৰশ্ন কিন্তু সহজতে কৰিব পাৰিম আমি পিছত যেতিয়া ফ্ৰেকশন মানে ভগ্নাংশৰ যেতিয়া যোগ বিয়োগ কৰিম তেতিয়া কিন্তু আমাক লসাগু লাগিবই লসাগুৰ ধাৰণাটো ভালকে লাগিবই গতিকে আমি এতিয়া লসাগুটো শিকি লম আমি এতিয়া আহিছো এলসিএম লোয়েষ্ট কমন মাল্টিপল বা লিষ্ট কমন মাল্টিপল বুলিও কয় আৰু অসমীয়াত কয় লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে কি সৰু সাধাৰণ মানে কমন দুটা বা তিনটা বস্তুৰ ভিতৰত বা দুটা বা তিনটা সংখ্যা চাৰিটা সংখ্যাৰ মাজৰ যেটো কমন সংখ্যা আৰু গুণিতক মানে গম পাইছো গুণ কৰা আমি ধৰি ললো দুটা সংখ্যা আমি ললো বুলে 4 ললো আৰু মই এটা লৈছো বুলে 6 4 আৰু 6 যদি আমি গুণিতক উলিয়াও গুণিতক কাৰণ আমাক ইয়াত কৈছে লোয়েষ্ট কমন মাল্টিপল সবতকে সৰু কমন মাল্টিপলৰ কথা কৈছে গতিকে আমি 4 ৰ মাল্টিপল উলিয়াব লাগিব 4 ৰ মাল্টিপল উলিয়ালে কি হ'ব মাল্টিপলস বিলাক 4 4 লগত আমি স্বাভাৱিক সংখ্যা পূৰণ কৰিম 4 গুণ 4 গুণ কৰিছো 4 দুগুণ 8 12 16 4 4 গুণ 16 4 5 গুণ 20 এনেকে গৈ থাকিব তেনেকে 6 যদি উলিয়াও 6 গুণ 6 6 দুগুণ 12 6 তিনি গুণ 18 6 4 গুণ 24 6 5 গুণ 30 এনেকে গৈ থাকিব হয়নে আৰু ইয়াতো যদি আমি আৰু লিখো 4 4 গুণ 4 5 গুণ 20 4 6 গুণ 24 এনেকে গৈ থাকে হয়নে ইয়াত যদি আমি এতিয়া চাও কমন যদি চাও দুইটাৰ মাজৰ কমন গুণিতক যদি চাও কি পাইছো ইয়াত আছে 12 ইয়াতো আছে 12 কমন আকৌ ইয়াতো আজি চাও ইয়াতো আছে 24 ইয়াতো আছে 24 এনেকে গৈ থাকিলে ইয়াত হয়তো আমি আৰু বেলেগ কমন পাম কিন্তু যোনবিলাক পাম আগলে কমন সেইবিলাকটো ডাঙৰ হ'ব ন ডাঙৰ হ'ব সংখ্যাবোৰ আমাক ইয়াত কৈছে লঘিষ্ঠ সৰুটো উলিয়াব কৈছে গতিকে এই দুইটা 4 আৰু 6 ৰ মাজত থকা কমন সকলোতকৈ সৰু কোনটো 4 ইয়াত আছে ইয়াতটো নাই 8 ইয়াত আছে ইয়াতটো নাই 6 ইয়াত আছে ইয়াতটো নাই কমন কি পালো আমি 12 গতিকে লঘিষ্ঠ সাধাৰণ গুণিতক মানে 4 আৰু 6 ৰ এলসিএম লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব 12 হৈ যাব গতিকে এইখিনি কথা এইখিনি একদম সাধাৰণ আৰু আমি দীঘলকে কৰিছো উলিওৱা আমি নিয়ম আছে লসাগু আৰু গসাগু উলিওৱা শৰ্ট নিয়মো আছে আমি হৰণৰ জৰিয়তে আমি শিকিম সৰু কথা কেনেকৈ উলিয়াই আমি চাম গতিকে মই ভাবিছো লসাগু আৰু গসাগু কনসেপ্টটো ক্লিয়াৰ হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক এই কনসেপ্টটো যদি ক্লিয়াৰ হৈছে আমি কেনেকেনো উলিয়াই যে লসাগু আৰু গসাগু তেনেকেতো উলিয়াবলৈ খুব সম্ভৱ নাহিব পাৰে তথাপি আমি শিকি লওঁ যে দুটা সংখ্যা দিয়া থাকিলে সিহঁতৰ লসাগু আৰু গসাগু কেনেকৈ উলিয়াই আমি ধৰি ললো সাধাৰণ এটা উদাহৰণ লৈছো 24 আৰু 36 ইয়াক আমাক উলিয়াবলৈ দিছে বুলে এলসিএম উলিয়াবলৈ দিছে আৰু এইচসিএফ উলিয়াবলৈ দিছে মানে আমাক লসাগু উলিয়াব দিছে আৰু গসাগু উলিয়াবলৈ দিছে আমি কেনেকৈ উলিয়াম প্ৰথম কথা আমি উলিয়াব জানিব লাগিব যেতিয়া আমি ফ্ৰেকশন শিকিম যে ভগ্নাংশ যেতিয়া শিকিম বুলে 1/15 প্লাস বুলে 1/30 কেনেকৈ কৰিম আমি এইবোৰ যোগবোৰ বা আমি যেতিয়া আমাক আছে নহয় ফ্ৰেকশনত থাকিব নহয় কোনটো ফ্ৰেকশন ডাঙৰ কোনটো সৰু কাৰণ আমাৰ ইয়াত সিলেবাসত আছেই ন যে ভগ্নাংশ কোনটো ডাঙৰ কোনটো সৰু সেইবোৰ আমাক চাব কাৰণেও কিন্তু এই এলসিএমৰ কনসেপ্টটো আমাক লাগিব ভালকে গতিকে আমি উলিয়াব জানিব লাগিব যে আমি শিকি লওঁ দুটা সংখ্যাৰ কেনেকৈ উলিয়াই আৰু তিনটা সংখ্যা থাকিলে কেনেকৈ উলিয়াই আমি ভালকে শিকি লওঁ এইখিনি কিন্তু লাগিব এই দুটা সংখ্যা উলিয়াবলৈ দিছে 24 আৰু 36 আমি প্ৰথমতে উলিয়াম যেনিবা গসাগু সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ যাম আৰু উৎপাদক মানে আমি জানো ইহঁতক কি সংখ্যা দি হৰণ কৰিব পাৰি সেইখিনি আছিল উৎপাদক বাৰু আমি যেতিয়া গসাগু উলিয়াম বা লসাগু উলিয়াম আমি এটো ছুটি হৰণ নিয়ম আমি এনেকৈ লিখি ললো সংখ্যা দুটা তাৰ পিছত আমি প্ৰথমতে চাম এই সংখ্যা দুয়োটাকে কিহেৰে হৰণ কৰিব পাৰি আৰু আমি পৰাপক্ষত মৌলিক সংখ্যাৰে হৰণ কৰিবলৈ চাম ইহঁতক আৰু মৌলিক সংখ্যাবিলাক আমি গম পাইছিলে কি আছিল 2 3 5 7 কিয়নো ইয়াত আমাৰ প্ৰাইম ফেক্টৰাইজেচনৰ কথাও আছে সেইকাৰণে আমি মৌলিক সংখ্যা যোনবিলাকৰ উৎপাদক দুটা 2 ৰ উৎপাদক দুটা 3 ৰ দুটা 5 ৰ দুটা 7 ৰ দুটা গতিকে আমি প্ৰথম চাম ইহঁত দুইটাকে 2 ৰে হৰণ যায় না যায় আৰু আমি সংখ্যা দেখিলেও কৈ দিব পাৰো যে 2 ৰে হৰণ যাব নাই তাৰ কেইটামান ৰুল আছিল সেইখিনি মই পিছত লৈ আনিম তথাপি মই এতিয়া থুলমুলকে কৈ থওঁ লাষ্ট যদি যুগ্ম সংখ্যা হয় বা লাষ্টত যদি 0 2 4 6 আৰু 8
এই লাষ্টত এককৰ ঘৰত যদি এইকেইটা সংখ্যা থাকে মানে যুগ্ম সংখ্যা যদি হয় তাক 2 ৰে হৰণ যাবই গতিকে ইয়াত লাষ্টত 4 আছে এটো 6 আছে গতিকে ইয়াত 2 ৰে হৰণ যাব 2 ৰে যদি আমি হৰণ কৰো ইয়াত কিমান হ'ব 2 য়ে 2 যাব এবাৰ আৰু 4 যাব দুবাৰ মানে 2 বাং 24 আৰু 2 য়ে আমি এনেকে মই দেখাই দিছো হলো ইয়াত কমা 2 ৰে 3 হৰণ কৰিলে 2 এগুণ 2 ইয়াত আছে 3 এক এটা বাকি থাকিলে 1 টো 6 টোৰ ওচৰলৈ গল 16 হল 2 8 গুণ 16 আৰু আমি এটো এনেও জানো যে 2 য়ে 36 ক 18 বাৰ যায় কিন্তু যদি ডাঙৰ সংখ্যা থাকে তেতিয়া কেনেকৈ কৰিব লাগিব হেতু কাৰণে মই জাস্ট দেখাইছো এতিয়া 12 আৰু 18 ইহতকো 2 ৰে যাব 2 ৰে 12 কেবাৰ যাব 6 বাৰ 2 ৰে 18 যাব 9 বাৰ তাৰপিছত আমি আকৌ হৰণ কৰিম দুইটাকে হৰণ গৈ যাব কিহে হৰণ যাব 2 ৰে তো এবাৰ নাযায় দুইটাকে কিহে যাব 3 ৰে যাব 3 ৰে আমি হৰণ কৰিম 3 2 6 আৰু 3 3 9 এতিয়া আমি গসাউৰ কাৰণে HCF ৰ কাৰণে কি কৰিব লাগিব এটো ভালকে চাই লবা কি কৰিব লাগিব যিমানলৈকে আমি হৰণ গৈ আছিলে দুইটা সংখ্যা এতিয়া 2 আৰু 3 ইহতকটো একৰ বাহিৰে বেলেগ কিবা সংখ্যা আছে নেকি ইহত দুটা হৰণ যোৱা একৰ বাহিৰেটো বেলেগ কোনো সংখ্যা নাই ন 2 আৰু 3 হৰণ যোৱা গতিকে আমি যলৈকে গৈ আছিলে এডখলৈকে গৈ আছিলে এডখলৈকে লম আৰু এইখিনি পূৰণ কৰি দিম এইগিটা আমি পূৰণ কৰি দিম কি পূৰণ কৰিম 2 * 2 * 3 এইগিটা পূৰণ কৰিলে আমি কি পাম গসাউ পাম মানে HCF পাম HCF 2 2 4 4 3 12 গতিকে ইহত দুটাৰ গসাউ কিমান হ'ব HCF কিমান হ'ব 12 হ'ব 24 আৰু 36 আৰু লসাগুৰ কাৰণে কি কৰিব লাগিব উধৰ পৰা মুধলে বুলি যে এটা কথা আছে অসমীয়াত ইয়াৰ পৰা ইয়ালৈকে আমি পূৰণ কৰি দিম কি পূৰণ পাম আমি 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 এইখিনি পূৰণ কৰিলে কি হ'ব 2 2 4 4 3 12 12 কে বাং 2 বাং 24 24 লগত আমি 3 পূৰণ কৰিলে কিমান পাম 24 আৰু যদি আমি 3 পূৰণ কৰো পাম 72 হয়নে গতিকে কি হ'ব এলসিএম কি হৈ যাব ইহতৰ মাজৰ 72 ক্লিয়াৰ হৈছে লসাগু আৰু গসাউৰ কাৰণে যিমানলৈকে হৰণ গৈ আছিলে সিমান সেইডখৰহে আমি পূৰণ কৰিম আৰু গসাউৰ কাৰণে একদম প্ৰথমৰ পৰা লাষ্টলৈকে দুটা থাকিলে দুটা সংখ্যা থাকিলে এতিয়া তিনটা সংখ্যা থাকিলে বহুতে গণ্ডগোল কৰে তিনটা থাকিলে মই বেলেগ এটা উদাহৰণ দি পেলাই কৰিছো হৈ ললো 24 ললো 36 ললো আৰু এটা ললো যেনিবা 48 হল তিনটা সংখ্যা তিনটাটো ভালকে এবাৰ চাই লবা এইখিনি কাৰণ লাগিব জনাটো বহুত গুৰুত্বপূৰ্ণ ইয়াত আমি প্ৰথমতে চাম তিনিওটাকে হৰণ যোৱা সংখ্যা তিনিওটাকে যেহেতু 2 ৰে যাব 24 গল 12 36 গল 18 আৰু 48 গল 24 হল আকৌ চাম তিনিওটাকে হৰণ যোৱা সংখ্যা কি 2 2 6 গুণ 12 2 9 গুণ 18 আৰু 2 বাং 24 হল এতিয়া আমি চাম তিনিওটাকে হৰণ যোৱা সংখ্যাই চাব লাগিব এতিয়া আমি গম পাইছো 6 টোক 3 ৰে যায় 9 টোকো 3 ৰে যায় আৰু 12 টোকো 3 ৰে যায় গতিকে কিহে হৰণ কৰিব লাগিব 3 ৰে কিন্তু আমি 2 ৰে হৰণ কৰিব নোৱাৰো কিয়নো 2 ৰে 6 যাব আৰু 12 যাব কিন্তু 9 টোতো নাযায় সেইকাৰণে আমি প্ৰথমতে তিনিওটাকে হৰণ যোৱাহে আমি লম দেই নহলে গসাউ উলিয়াওতে গণ্ডগোল লাগি যাব এটো ভালকে মনত ৰাখিবা কিন্তু তিনিটা থাকিলে তিনিওটাকে হৰণ যোৱা প্ৰথমতে চাম তিনিওটাকে কিহে হৰণ যাব তেন্তে 3 3 6 যাব দুবাৰ 9 3 3 গুণ 9 আৰু 3 4 গুণ 12 হল এতিয়া ভালকে চাব লাগিব আকৌ আমি চাম তিনিওটাকে হৰণ যোৱা সংখ্যা আছে নাই গসাউ উলিয়াবলৈ যাওঁতে তিনিওটা চাৰিটা থাকিলে চাৰিওটাক যাব লাগিব 2 3 আৰু 4 হৰণ যোৱা এনেকুৱা কিবা সংখ্যা আছে নি তিনিওটাকে হৰণ যোৱা সংখ্যা 2 টোৱে 2 ক যায় 4 ক যায় 3 ক নাযায় গতিকে নাই যেতিয়াই নাই তিনিটা হৰণ যোৱা সংখ্যা যেতিয়াই নাই তেতিয়া আমি কি কৰিব লাগিব এডখত আমি ৰৈ যাব লাগিব কাৰ কাৰণে গসাউৰ কাৰণে আমি এডখতে ৰৈ যাম তেন্তে এইগিটা আমি পূৰণ কৰি দিম এডখৰ পৰা এডখলৈকে কি হৈ যাব 2 2 গুণ 4 4 3 গুণ 12 গতিকে আমি গসাউ পাম কিমান 12 ইহত তিনটা গসাউ পাম 12 এতিয়াই আমি লসাগুৰ কাৰণে এলসিএমৰ কাৰণে লসাগুৰ কাৰণে এই উধৰৰ পৰা মুধলে পূৰণ কৰিম নে নাই নকৰো কিয় নকৰো যদি তিনটা সংখ্যা থাকে আমি আকৌ চাম যে দুটাক হৰণ যায় নেকি কেনেবাকে কিবা সংখ্যাই দুটাক হৰণ যায় নেকি হেতু আমি কাৰ কাৰণে চাম লসাগুৰ কাৰণেহে চাম দেই গসাউৰ কাৰণে নহয় কিন্তু এতিয়া আমি যদি চাও তিনিওটাকেটো হৰণ নাযায়
কিন্তু দুটা হৰণ যোৱা আছে 2 ৰে যাব 2 ৰে 2 কো যাব 4 কো যাব তেতিয়া আমি আকৌ হৰণ কৰিম 2 ৰে 2 ক যাব এবাৰ 2 ৰে 3 ক নাযায় 3 টো আমি নমাই দিলো নবলে 2 ৰে 4 ক কেবাৰ যাব দুবাৰ তাৰপিছত আকৌ চাম 3টাকটো নাযায় 2টাক যাব নি 2টাকো নাযায় এতিয়াহে আমি ইয়াৰ পৰা ইয়ালৈকে পূৰণ কৰিম লসাগুৰ কাৰণে আৰু পূৰণ কৰিলে কি হ'ব কি আমি পূৰণ কৰিব লাগিব তেন্তে 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ 3 পূৰণ 2 এইকেইটা আমি কৰিব লাগিব আমি কৰিলে কি পাম 2 দুগুণ 4 4 তিনিগুণ 12 বাওঁকে বাওঁ 2 বাওঁ 24 24 লগত 2 পূৰণ কৰিলে হ'ব 48 48 লগত 3 পূৰণ কৰিলে কিমান 8 3 গুণ 24 4 2 কৰিলে 4 গুণ 12 13 14 144 144 লসাগু তেন্তে কি হৈ যাব 144 এইটোৱে হৈ যাব ইহঁত তিনটাৰ লসাগু গতিকে ইয়ালৈকে ক্লিয়াৰ হৈছে লসাগু আৰু গসাগু মেইন কথা হৈ গ'ল নাম্বাৰ সিস্টেম আৰু আমি সেকেন্ড ভিডিঅ'ত কি কৰিম ইম্পৰ্টেন্ট প্ৰশ্ন কিছুমান লৈ আহিম যিখিনি একদম ইম্পৰ্টেন্ট আগতে অহা নাম্বাৰ সিস্টেমৰ ওপৰত লসাগু আৰু গসাগুৰ ওপৰতো আৰু বহুত কথা আমি জানিব লাগিব সেইখিনিও আমি চাম লসাগু আৰু গসাগুৰ ৰিলেচন আছে সেইখিনিও আমি জানিব লাগিব গতিকে আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰো আমি নেক্সট ভিডিঅ'ত কি লৈ আনিম একদম ইম্পৰ্টেন্ট কেইটামান প্ৰশ্ন নাম্বাৰ সিস্টেমৰ ওপৰত আৰু লসাগু গসাগুৰ ওপৰত গতিকে থ্যাংক ইউ এণ্ড অল দ্য বেষ্ট ফৰ ইয়োৰ এক্সাম